হেল্ল' গাইজ মানে ৰাইজ, আজি আমি আহিছোঁ তিয়কলৈ। গোলাঘাট নহয়, দেৰগাঁও নহয়, শিৱসাগৰ নহয়, আজি আমি আহিছোঁ তিয়কৰ বৰা বজাৰ, য'ত দুজনী ভণ্টিয়ে দিছে ফুইট চাটৰ দোকান। গতিকে আমি আজি তালৈ আহিছোঁ, আমি তাতে ফুইট চাট খাম। আপোনালোকো আহিব, কিয়নো দুগৰাকী যুৱতীয়ে কামটো কৰিবলৈ আগবাঢ়িছে, আমি তেখেতলোকক উৎসাহ দিব লাগে। আপোনালোকো আহক, তেখেতলোকক অকণমান আপোনালোকৰ দুআষাৰ মন্তব্যৰে আগবঢ়াই দিয়ক। তেখেতলোকৰ যিটো কামৰ স্পৃহা সেইটো বঢ়াই দিয়ক। আহক। এয়া আপুনি যদি যোৰহাটৰ ফালৰ পৰা আহে এইফালে আহিব পাৰিব, আৰু শিৱসাগৰৰ পৰা আহিলে আপুনি যোগদুৱাৰ ছাৰ্ভিচ পইণ্টেৰে বাওঁ দিশে সোমাই আহি পাই যাবহি। এতিয়া আমি পাই গ'লোহি তিয়কৰ বৰা বজাৰৰ এয়া বেষ্টি চাট। এয়া দেই, ভণ্টিহঁতে এখন ফুইট চাট আপোনালোক সকলো আহিব। যিজনী অকণমান মানে স্বাৱলম্বিতা এটা নিদৰ্শন হিচাপে কৈছোঁ, গতিকে সকলো আহক। আমি এনেই ধৰি লওক বহুতেই শিখৰ চিগাৰেটৰ পৰা আদি কৰি জাহা তাহা বস্তু খাই অনেক পইচা খৰচ কৰোঁ, কিন্তু তথাপি আপোনালোকে তাৰ পৰিৱৰ্তে ইয়ালৈ আহক, অকণমান আপোনালোকৰ সহায় সহযোগ কৰক, যাতে তেখেতলোক অকণমান আগবাঢ়ি যাব পাৰে। এতিয়া আমাৰ কাৰণে তেখেতলোকে ফুইট চাট কটাত ব্যস্ত হৈ আছে। যিহেতু যথেষ্ট গৰম পৰিছে, বহুত কাটি থ'লেও বেয়া হৈ যায়। এয়া আমাৰ পৰিবাৰ, তেখেতলোকৰ ফুইট চাট অলৰেডি হৈছেই, এতিয়া আমি খোৱাৰ বাবে ৰেডি কৰি আছে। যথেষ্ট গৰম পৰিছে দেই, আজি বহুত গৰম। এতিয়া আমাৰ কাৰণে ৰেডি হৈছে আৰু ফুইট আমি খাব লাগিব, টেষ্ট কৰিব লাগিব কেনেকুৱা হ'ব। এয়া ৰেডি ফুইট চাট, আমি টেষ্ট কৰিম। মজা হৈছে দেই, খুব মজা হৈছে। ভাল লাগিছে আৰু আগবাঢ়ি তোমালোক। ধন্যবাদ। আপোনালোকো আহক, এই ভণ্টিজনীক অলপ সকাহ দিয়ক। পুৰা টেষ্টি হৈছে দেই, গৰমত খুব ভাল বস্তু এটা এইটো ফুইটছ। গতিকে আপোনালোকো আহক, অকণ সহায় সহযোগ কৰক। তাৰ মাজতে আকৌ আমাৰ গোসাঁনীজনী পেহীয়েকৰ কোচত উঠিলেগৈ, মাকক অকণমান ফুইট চাটৰ সোৱাদ দিছে। গতিকে সকলোৱে আহক, সহায় সহযোগিতা কৰক, আৰু এখেতলোকক অকণমান আগবাঢ়ি যোৱাত সহায় কৰক। জয় অসম, জয় জুবিন দা, ধন্যবাদ।